फकिराग्रामनि गुवाबारि गामियाव एनाय अनागार खामानि सिनेमानि दुथां सुबुंफोरा गय बागानखौ दानफायना गालांदों। गोबां गय बिफांफोरखौ खहा खालामदों दुथां सुबुंफोरा। कक्राझार जिल्लानि फकिराग्राम पुलिस थानानि सिङाव थानाय गुवाबारि गामिनि गय बागानखौ बेबायदि एनायै खहा खालामनाया ओनसोलनि संखिनाय सोमजिहोदों। जाउनाव देरबोनाय गोबां गय बिफांफोरा खहा जादोंमोन। खौरां मोननाय बायदिब्ला हरनि समाव खोमसिनि खाबु लानानै सोरबा दुथां सुबुङा शाहजामल शेखनि गोदानै गायनाय गय बिफांखौ दानफायना खहा खालामो। मैया फुंबिलियाव बिफांफोरनि बेबायदि गाज्रि थासारिखौ नुनानै आबादारिया गोसो बायो आरो दुखुजों खर' हमनो गोनां जादों। आरो बे आयदायाव गामिनि सुबुंफोर आरो आबादारिया पुलिसखौ नायबिजिरनानै दायनिगिरिफोरखौ थाबैनो हमनो दाबि खालामदों। বিচাৰো যে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত গুৱাবাৰী গাঁও হয় আর গুৱাবাৰী গাঁৱৰ গাঁওবুঢ়া হওঁ মই। আৰু ৰাতিত কোন দুৰ্বৃত্তই আমাৰ গুৱাবাৰী গাঁৱৰ শাহজামেল শেখৰ মোটামুটি 1 বিঘামান প্ৰায় 300 মান গছ পুলি 4-5 ফুট কৰি হৈছে। সিহঁতৰ ৰাতিত কোনো দুৰ্বৃত্তই আহি মানে গোটেই তামোল গছবিলাক কাটি ধ্বংস কৰি থৈ গৈছে। আৰু এইটোৰ জৰিয়তে আমি পুলিচ প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে তদন্তক্ৰমে এইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আৰু লগতে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে আমাৰ এই গুৱাবাৰী গাঁৱৰ শাহজামাল শেখৰ যিটো মানে তামোল বাগান ধ্বংস হৈছে তাৰ এটা ক্ষতিপূৰণৰ যিটো এটা ব্যৱস্থা কৰে। তাৰ কাৰণে মই গাঁওবুঢ়া হিচাপে মই আপোনালোকক চৰকাৰক অনুৰোধ জনাইছোঁ। এফআইআৰ দিয়া হোৱা নাই, বিডিপিক জনোৱা হৈছে, গাঁওবুঢ়াক জনোৱা হৈছে। আমাৰ লোকেল যিবিলাক মানে ৰাইজ আছে সিহঁতে সকলোকে দেখিছে। ইয়াতে এফআইআৰ দিয়া হ'ব, এতিয়া যোৱা হোৱা নাই। আৰু সাংবাদিক বন্ধুসকলকো আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতে যাতে আহি এইটো কৰিছে, বাতৰি কৰিছে, তাৰ কাৰণেও আমি সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমার নাম শাহজামাল। এইটো গাছগুলো আমি বিরাট কষ্ট করে লাগাইছো, দুখীয়া মানুহ আমি। এইটো গাছটো বিরাট আমি যত্ন করে মানুষ করেছো। এইটো মোটামুটি রাতিপুয়ার গাছগুলো কাটি থই গেছে, কোনেবা কাটি থই গেছে এইটো আমি না জানো। এইটোর আমার তার ব্যবস্থা আমার করা লাগবে আর কি। পুলিশ 300 গাছ লাগাইছো স্যার। এইটো 300 গাছের মতো মোটামুটি বোধহয় 50টা মতন বা 20টার মতন আছে। আরগুলো সম্পূর্ণ গাছ কাটি থিয়ে গেছে। প্রশাসনক এখনকার আমার এইটু জানা লাগে যে আমার এই গাছগুলার কিভাবে ব্যবস্থা করা লাগে আর কি। কোনো মানুষের উপরে কোনো সন্দেহ আছে নাকি? মানুহৰ সন্দেহ অনকা আমি এইটু কি কম, এইটু এটা আমার মনের কথা আছে আর কি। কোন কাটিছে না কাটিছে এইটু আমি এখনো প্রকাশ করব না। না এটা থানাত গেলে আমি এইটু প্রকাশ করিম যে কোন কাটিছে না কাটিছে সন্দেহ এইটু।